এয়া কি কৰি আছে? এয়া মই গছ পুলি ৰুই আছো। হয় নেকি? আজি মানে এনভাইৰনমেণ্টেল ডে সমগ্ৰ বিশ্বতে পালন কৰা হয় এই দিনটো 5 মে'ত আৰু সেই গতিকে মই আজি এইখিনিত মানে গছ কেইজোপাও দেখা নাই। টাউন হ'বলৈ গৈ আছে নতুনকৈ আৰু চবৰে মানে ৰাইজৰ সুবিধা মানে কি ক'ব কামত বিজি। তো আপুনি চেষ্টা কৰিব লাগিছিলে এজোপামান গছপুলি লগাবলৈ। এই লগাম, নিশ্চয় লগাম। আজি বৃক্ষৰোপণ দিন, বৃক্ষ ৰুমেই এজোপা হ'লেও লগাম এতিয়া। তো আপুনি চেষ্টা কৰক লগাবলৈ। আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ গাঁৱৰ পৰিৱেশটো দেখুওৱাৰ বাবে গছপুলি তিনিআলি ৰোপণ কৰিছে, ভালেই কথা, বহুত ভাল। আজিকালি গছ নহ'লে একোৱেই নাই। বায়ু প্ৰদূষণ, আপোনাৰ কল কাৰখানাৰ পৰা বিভিন্ন ধৰণৰ ধোঁৱাই আমাৰ বায়ু পৰিৱেশ বিনষ্ট কৰিছে। সেইকাৰণে আমাৰ গছ গছনি প্ৰয়োজন, এতিয়া খুব প্ৰয়োজন। এতিয়া মানুহক চাহ, এতিয়া আমাৰ ইয়াত উদাহৰণ হিচাপে এই তিনিআলিত জিৰাবলৈ এটা গছ নাই, ইমান ৰ'দ দি আছে, দেখিছেনে? দেখা পাই আছোঁ। কওক আপুনি। এতিয়া আমাক জিৰাবলৈ এটা গছ লাগে, হয়, গতিকে গছ পুলি ৰুব লাগে। আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ থাকিল আপোনাকো ডাঙৰীয়া। এইকেইটা আমাৰ আদৰি গৈ আছে চাইডেদি। তেখেতক কিবা ক'ব নেকি ভাবিছিলোঁ, চাইকেল লৈ গুচি গ'ল।